আজি আমার মুখ্যমন্ত্রী নিযুত মইনা আঁচনির প্রপত্র বিতরণ কার্যসূচীতে উপস্থিত আমার ভাইস চ্যান্সেলর প্রফেসর গণেশ্বরী ডাঙরিয়া, আমার রেজিস্ট্রার ডক্টর ডিমাসা মছাহাৰী ডাঙৰীয়া, প্ৰফেচাৰ সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অলপ আগতে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিলোঁ। আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ শুনিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত অকল নিযুত মইনা আঁচনিৰ কথা মাত্ৰ কোৱা নাই, ইয়াৰ বাহিৰে আমাৰ অসমৰ সাম্প্ৰতিক পৰিস্থিতি, আমাৰ বিশেষকৈ ছাত্ৰীসকলৰ বিভিন্ন সমস্যাবিলাক কিহৰ কাৰণে নিযুত মইনা আঁচনিটো আনিব লগা হ'ল, এই কথাবিলাক বিতংকে কৈছে। মই বহুত দীঘলীয়া কথা ক'ব বিচৰা নাই। আজি সমগ্ৰ অসমতে 10 লাখ ছাত্ৰীসকলক ফৰ্ম বা প্ৰপত্ৰ এইটো বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে কৈছে 5 ছেপ্টেম্বৰৰ পৰা এইটো আপলোড কৰা হ'ব আৰু অক্টোবৰত আমাৰ ছাত্ৰীসকলে নিৰ্ধাৰিত যিটো ধনৰাশি যে 10 মাহৰ কাৰণে প্ৰত্যেক মাহত 1250 টকা আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে, ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে প্ৰত্যেক মাহত 1500 টকা আৰু পোষ্ট গ্ৰেজুৱেট MA পঢ়ি থকা আমাৰ ছাত্ৰীসকলৰ কাৰণে 2500 টকা পাবলৈ সক্ষম হ'ব। আমি সকলোৱে জানো যে অসমত এটা সময়ত সমগ্ৰ ভাৰততে কিন্তু অসমতো এটা সময়ত যে স্কুল ড্ৰপ আউটটো বহুত বেছি আছিলে আৰু ইয়াৰ ভিতৰত ছাত্ৰীসকলৰ ড্ৰপ আউটৰ ৰেটটো বেছি আছিল। ইয়াৰ বিভিন্ন কাৰণ অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। ইয়াৰ ভিতৰত এটা ডাঙৰ কাৰণটো হৈছে দৰিদ্ৰতা। গৰীব আমাৰ পেৰেণ্টসকলে, আমাৰ অভিভাৱকসকলে আৰ্থিকভাৱে দুৰ্বল হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণ কৰাত যেনেকৈ ছাপোৰ্ট দিব লাগে তেনেকৈ ছাপোৰ্ট দিব পৰা নাছিলে আৰু সেইকাৰণে ড্ৰপ আউটৰ ৰেটটো বহুত হাই আছিল। আজিও হাইস্কুলৰ পিছত বা হাইস্কুলত ছেকেণ্ডাৰী ষ্টেজত 20%তকৈ বেছি ড্ৰপ আউট ৰেট আছে। এলিমেণ্টাৰীত আমি মেক্সিমাম 10% ড্ৰপ আউট পাওঁ, কিন্তু যেতিয়া ছেকেণ্ডাৰী ষ্টেজত ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী ষ্টেজত আহে, এই সময়ত প্ৰায় 20% আৰু বিভিন্ন অঞ্চলত প্ৰায় 26 to 28% ড্ৰপ আউট হৈ আছে। আমি স্কুল এৰি আছে আৰু কলেজত পঢ়াৰ সময়ত আৰু ড্ৰপ আউটটো বেছি হয়। তো সেইকাৰণে আনপিনেলি ড্ৰপ আউট হোৱাৰ লগে লগে বেলেগ বেলেগ সমস্যা আমাৰ সন্মুখত দেখা দিয়ে। আমাৰ গাঁৱত মাসকলে, পৰিয়ালসকলে যদি ছোৱালীটো ডাঙৰ হৈ যায় তেতিয়া সোনকালে বিয়া দিয়াৰ কথা চিন্তা কৰে আৰু নহ'লে ঘৰত এনে থকাটো ভাল নাপায়, কিবা এটা কাম কৰাটো বিচাৰে আৰু কাম কৰিবলৈ আমাৰ লোকেলত একো নাই। যদি চাকৰি, গভৰ্ণমেণ্ট চাকৰি নাই, এই বেলেগ বেলেগ চাকৰিবিলাক বা বেলেগ বেলেগ কামবিলাক আমাৰ ছোৱালীসকলে কৰিব নিবিচাৰে। বিবাহিত মহিলাবিলাকে ছেল্ফ হেল্প গ্ৰুপ কৰে, কিবা গাহৰি পালন কৰিব, মুৰ্গী পালন কৰিব, মাছৰুম খেতি কৰিব, কিবা নহয় কিবা কৰিব, কিন্তু ছোৱালীসকল নৰ্মেলি এই কামবিলাক কৰিব নিবিচাৰে। বিবাহিত মহিলাসকলে হেণ্ডলুম কাপোৰ বনাব, বেলেগ বেলেগ কিবা কাম কৰিব, ছোৱালীবিলাকে নৰ্মেলি এইবিলাক কাম কৰিব নিবিচাৰে। যাৰ কাৰণে ছোৱালীসকলে যদি এবাৰ স্কুল এৰে তেখেতসকলৰ জীৱনটো প্ৰায় বহুত অন্ধকাৰ এটা দেখা দিয়া যায়। তো সেইকাৰণে আজি চৰকাৰে বহুত ডাঙৰ এটা সিদ্ধান্ত লৈছে, যিটো নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ বেটি বাচাও বেটি পঢ়াও বুলি এটা শ্লোগান আৰম্ভ কৰিছিলে। আৰু ইয়াৰ মূল কাৰণটো হৈছিলে বেটি পঢ়াওটো অল ইণ্ডিয়াতে হয়, কিন্তু বেটি বাচাও বুলি কোৱাটো মিডিল ইণ্ডিয়াৰ কাৰণে আছিলে কি ছোৱালীসকলক জন্ম দিয়াৰ আগতে ছোৱালীবিলাকক কি কয় মাৰি পেলোৱা আছিলে। সেই সময়ত ছোৱালী জন্ম দিবলৈ নিদিয়ে। ছোৱালী জন্ম দিলে
বিহাৰ ইউপি সেই বাহিৰৰ চাইডবিলাকত তেখেতসকলে বিয়া দিবলৈ বহুত কষ্ট হয়, বহুত টেকেজ দিব লাগে, এইবিলাক আজিও চলি আছে। আৰু সেইকাৰণে ছোৱালী জন্ম দিবলৈ নিবিচাৰে। আৰু আমাৰ ইয়াত ছোৱালী লড়কি বাচাও বুলি ক'লে ছোৱালী বাচাও। চ' মই নিজে 2004 পৰা 2009লৈকে মই 10লৈকে কাম কৰিছোঁ, বাট 9লৈকে যদি হিচাপ কৰোঁ more than 3,000 girls ছোৱালী মই ট্ৰাফিকিঙত ৰেস্কিউ কৰিছোঁ। বহুত ট্ৰাফিকিঙৰ ভিক্টিম হৈছিলে। আমাৰ উত্তৰ অঞ্চলৰ ছোৱালীবিলাক কণ ছোৱালী সেইবিলাক বাহিৰলৈ কাম কৰিবলৈ লৈ যায়, দালালীবিলাক ঠগাই পেলাই। তেনেকুৱা বহুত ৰেস্কিউ কৰিব লগা হৈছে। আৰু এতিয়াও তেনেকুৱা কম বেছি পৰিমাণে ক'ৰবাত দেখা যায়, যদিও কম হৈছে। তো গতিকে আজি এই নিযুত মইনা আঁচনিটো যথেষ্ট সকাহ দিব। অলপ আগতে আমাৰ ভাইচ চেঞ্চেলৰ ছাৰে কৈছে যে এই বছৰৰ যেতিয়া আমাৰ 3 বছৰ হৈ যাব, তেতিয়া আমাৰ ইয়াত হিচাপ লগাব যে আচলতে আমাৰ কিমান এই আঁচনিৰ পৰা বেনিফিট হৈছে। আমি গম পাওঁ যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে স্কুল কণ্টিনিউ কৰিব নোৱাৰে, সেইকাৰণে এতিয়া কিতাপ ফ্ৰী কৰি দিছে, চৰকাৰে এডমিশ্যন ফ্ৰী কৰি দিছে, যাতে চবে পঢ়িব পাৰে আৰু সংস্থাপন এটা ল'ব পাৰে। তো সেইকাৰণে আজিৰ সময়ত মই ইয়াত পঢ়ি থকা আৰু বাহিৰত থকা মই গম পালোঁ ৰেজিষ্ট্ৰাৰ কামৰীয়াৰ পৰা যোৱা বছৰ 800 আৰু এই বছৰ 1500 ইয়াত ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ পৰা বেনিফিট হ'ব। আৰু আমাৰ যিখিনি ইয়াত অলপ চলপ আৰ্থিক সাহায্য পাব, এই আৰ্থিক সাহায্যটো কাৰোবাৰ দৰকাৰ আছে বা কাৰোবাৰ ঘৰৰ কাৰণে দৰকাৰ আছে, কিন্তু সেইটো এটা সৎ ব্যৱহাৰ হ'ব বা সৎ ব্যৱহাৰ কৰিব লাগে। ষ্টুডেণ্ট টাইমত আমাৰ বহুত ডু আৰু ডনছ এই কথাটো মনত ৰাখিব লাগে। আননেচেচাৰী এক্সপেণ্ডিচাৰটো আমি কৰিব নালাগে, সাধাৰণতে নকৰে ছোৱালীবিলাকে, কিন্তু আজিকালি পৰিৱেশবিলাক লাহে লাহে বেয়া হৈছে। তো সেইকাৰণে কেতিয়াবা আমাৰ আননেচেচাৰী খৰচ আহি যায়। যেতিয়া কোনোবা এজনে আননেচেচাৰী খৰচবিলাক কৰে, তেতিয়া মাক দেউতাকে বহুত কষ্ট পায়। আৰু আমি মা দেউতাক কষ্ট দিব নালাগে। গৰীব মা দেউতাক যদি কষ্ট দিয়ে সেইটো ভাল কথা নহয়। আমাক জন্ম দিছে, ডাঙৰ দীঘল কৰিছে, স্কুল কলেজত আহিব পৰা কৰিছে, বহুতখিনি মৰম দিছে আমাক মা দেউতাকসকলে। কিন্তু তাৰপিছত যদি আননেচেচাৰী আৰু আমি বাৰ্ডেন দিওঁ যে 10 টকাৰ বস্তু নালাগে, মোক 50 টকা লাগে, 1000 হ'লে নহ'ব, মোক 20,000 লাগে, চাইকেলৰ জেগাত মোক অমুক লাগিব, ইটো ড্ৰেছ নহ'ব, মোৰ ইটো ড্ৰেছ লাগিব, ইটো মোবাইল নহ'ব, মোক ইটো মোবাইল লাগিব, এইবিলাক আমাৰ মা দেউতাকসকলক বহুত কষ্ট দিয়ে। ভাগ্য ভাল আমাৰ দিনত মোবাইল নাছিলে, বহুত বস্তু নাছিলে, সেইকাৰণে আমি মা দেউতাক কষ্ট দিব পৰা তেনেকুৱা নাছিলে। কিন্তু তেতিয়া জিন্স লংপেণ্ট ওলাইছে, মই দেখিছো আমাৰ গাঁৱতো জিন্স নিদিয়াৰ কাৰণে গছত উঠি আছে। মানে সি ক্লাছ 10ৰ ল'ৰা হয়, কিন্তু সি ক'লে যে জিন্স নিদিলে আৰু নপঢ়ো বুলি। এতিয়া নপঢ়িলেতো নিজৰহে কা লছ হ'ব। তো মা দেউতাকে ৰাতি বিচাৰি আছে, গোটেই বিচাৰি পোৱা নাই। পিছত মোৰ ঘৰত আহিছে যে মোৰ একেই ক্লাছ ফ্ৰেণ্ড আছিলে, তো ক'লে যে তুমি তাক দেখিছা নেকি? তো মই ক'লো যে দেখা নাই। তো মই শুনিছিলোঁ কথাটো 2 দিন আগত, গতিকে মোৰ অলপ মনত আছে। চ' এই কামৰ কাৰণে হ'ব পাৰে। তো মই আকৌ মা দেউতাকক গৈ পেলাই ক'লো যে অমুক জেগাত থাকিব পাৰে। তো মাক দেউতাকে চালে যে সঁচাকৈ সি গছত উঠি আছে মানে। তো মাক দেউতাকে দেউতাক শিক্ষক হয়, চাকৰি কৰে। পিছত ক'লে যে জিন্স কিনি দিম, তেতিয়াহে মানে নামি আহিল গছৰ পৰা। তো এনেকুৱা পৰিৱেশ আছিলে আগতে, আজিকালি অৱশ্যে নাই। আছে নেকি আজিকালি? নাই ন? পিঠিটো বেয়াও হ'ল, বুজি পালে না? বুজি পালে? মাইবা মোবাইল বনাবা, ঘড়ি বনাবা, দেখা পৰে আমি ৰাটো বেয়াৰা। আজিকালি তেনেকুৱা নাই। তো যিয়ে নহওক, এই আঁচনিৰ দ্বাৰা আমি এটা চাপৰ্ট পাই গ'লো, গতিকে পঢ়াটো গুৰুত্ব দিয়ে। আজি বহুত কম্পিটিটিভ এটা চিটুৱেশ্যন আহিছে। আমাৰ সন্মুখৰ ফালে বিৰাট ডাঙৰ কম্পিটিশ্যন। আজি চাকৰি পাইছে মেৰিট বেচিছত, আগতে বোলে ঘোষ দিলে চাকৰি পায়, সেইকাৰণে নপঢ়ে। হয়ো আমাৰ দিনত তেনেকৈ আছিলে। কোনোবা 25 লাখ দি 50 লাখ দি APSC পাছ কৰি লয়, চাকৰি কৰি লয়, এনেকুৱা আছিলে আমাৰ দিনত। সেইকাৰণে আগতে কৈছিলে কি পঢ়ি লাভ নাই, চাকৰি নাপায়। কিন্তু আজিকালি উল্টা হৈ গ'ল। আজিকালি ঘোষ দিলে চাকৰি নাপায়, মেৰিটতে পায়। মই নিজৰ হাতেদি 10,000 মান চাকৰি দিলোঁ, চব মেৰিট বেচিছত।
গতিকে আজি মই সবকে অনুৰোধ কৰিছো পঢ়াৰ গুৰুত্ব দিয়া মানুহৰ জীৱনৰ এটা চাইকেল থাকে এই জীৱনটো 25 বছৰলৈকে 20-22 বছৰলৈকে এইটো ষ্টুডেণ্ট লাইফ পঢ়া এইখিনি সময়ত যদি ভালকে পঢ়ে বাকীখিনি লাইফটো এনজয় কৰিব পাৰে ভালকে কি কৰি চলাব পাৰে এইখিনি সময়ত যদি আমি কাৰোবাক ভিক্টিম হওঁ আমাৰ তাত বহুত প্ৰব্লেমছ আছে যে কলেজৰ পৰা বাহিৰত কোনোবাই হয়তো বেলেগ পৰিৱেশ আছে ঘৰৰ ওচৰত বেলেগ পৰিৱেশ আছে এই পৰিৱেশবিলাকৰ পৰা নিজকে বাচাব লাগে তেতিয়া আমি সাকসেছ হ'ব পাৰিম কেৰিয়াৰটো এতিয়া ঠিক কৰি লোৱা কোনে কি কৰিব ইয়াত থাউজেণ্ডছ অফ ষ্টুডেণ্টছ আছে কোনোবা প্ৰফেচাৰ হ'ব বিচাৰিব কোনোবা এচিএছ দিব কোনোবা এপিএছ দিব কোনোবা ইউপিএসসি পৰীক্ষা দিব কোনোবা বেংকত যাব কোনোবা এমবিএ কৰিব কি কৰিব এতিয়া এই ডিগ্ৰী পঢ়ি থকা টাইমতে ঠিক কৰিব লাগে নেক্সটটো কি কৰিব আৰু এইখিনি সময়তে ইমপ্ৰুভ কৰিব লাগে যে মই এটা লাইন হায়াৰ ছেকেণ্ডাৰী ঠিক কৰা নাছিলো হাই স্কুলত পঢ়া ঠিক কৰা নাছিলো কিন্তু এতিয়া মই ডিগ্ৰী পঢ়িবলৈ আহিছো হায়াৰ ছেকেণ্ডাৰী পঢ়িবলৈ আহিছো এতিয়াই ঠিক কৰা যে মই এইটো লাইনত যাম নহ'লে বহুত মানে কি হয় এইটো কৰিলে সেইটো নহ'ব এটা ঠিক কৰি ল'ব লাগে এটা ইটো নোৱাৰিলে ইটো মই ইউপিএসসি পৰীক্ষা দিম ইউপিএসসি পাছ কৰিব নোৱাৰিলে ষ্টাফ সিলেকশ্যন মই পৰীক্ষা দিম এইটো মই পাছ কৰিমেই কৰিম এটা ঠিক কৰি ল'ব লাগে নহ'লে টাইমটো পাৰ হৈ যাব পিছত আকৌ বেলেগ বেলেগ ইছ্যু ওলাব বেলেগ বেলেগ এজেণ্ডা ওলাব তেনেকৈ বহুত ষ্টুডেণ্টবিলাকে সফল নহয় আমাৰ ইউনিভাৰ্চিটিত কাউন্সিলিং চেল থাকিব কলেজবিলাকতো কাউন্সিলিং চেল আছে এই কাউন্সিলিংবিলাকত এটেণ্ড কৰিব লাগে আৰু নিজৰ মনত কিবা চিন্তা কৰিব পৰা নাই কিন্তু কাউন্সিলিং চেলত যাই পেলাই আমাৰ ছাৰসকলৰ লগত কথা পাতি ঠিক কৰিব লাগে যে মই এইটো কৰিম না এইটো কৰিম চবেই কিন্তু একে কাম কৰিব নোৱাৰে মই যিটো পাৰোঁ সেইটো তুমি নোৱাৰিবা আমাৰ ছাৰে যিটো পাৰে এখেতে যিটো পাৰে সেইটো মই নোৱাৰো পৃথিৱীৰ প্ৰত্যেকজন মানুহে বেলেগ বেলেগ ইয়াৰ চিন্তাধাৰাটো বেলেগ ইয়াৰ ব্ৰেইনৰ কেপাচিটিটো বেলেগ কোনোবা শ্ল' লাৰ্ণাৰ কোনোবা ফাষ্ট লাৰ্ণাৰ বেলেগ বেলেগ তো সেইকাৰণে অলপ কেৰিয়াৰটো ঠিক কৰি লোৱা আৰু মানে মনটো সদায় ঠিক কৰা যে মানুহ এজনৰ জীৱনত ভাল মানুহ হ'বলৈ চেষ্টা কৰিব লাগে আমি টেক্সট বুকটো পঢ়ি ডিগ্ৰী লৈ ছাৰহঁতে পঢ়াব এমএ পাছ কৰি পিএইচডি কৰি এইটোলৈকে ঠিকে আছে কিন্তু ইয়াৰ পিছতে এটা বিৰাট ডাঙৰ এটা সমাজ আছে এই সমাজত মিলিবৰ কাৰণে নিজৰ মৰেলিটি নিজৰ বিহেভিয়াৰ নিজৰ চিন্তাধাৰা এইটো ঠিক কৰি ল'ব লাগে এইটো মই অনুৰোধ কৰিছো आरो बेखौनो खावलायनो सानदों जे जोंनि सोलोंथाइया लासै लासैनो मोजांनिफ्राय मोजां जाबोदों देग्लाय बोसोराव जोंनि बर' फरायसाफ्रा 200निख्रुइ बांसिन एपीएससीनि प्रिलिम एग्जाम पास खालामदों दाख्लै बावैसो एपीएससीनि आनजादनि रिजाल्ट होबाय आरो बेवहाय सारा आसाम नाङै हिसाब खालामनानै मोनबाय जे 200नि बारा खेबसेयावनो एपीएससीनि प्रिलिम आनजादखौ पास खालामदों बिसोरो मेन आनजादाव जिरायनो मोनसिगोन दा बिदिब्ला जोङो गुबुन गुबुन थासारिखौ दाय होनानै जेरैबायदि जोङो लेखा फरायनायखौ एसे उइक खालामनानै लादोंमोन दिनै बे परिबेसा गैलिया जों दायो कम्पिटिसनाव हाबनांगोन आरो फरायसा समाव मोनजानाय मोनजायै मोनलोंनाय माबा मोनसे मोननाय मोनै बेखौ बारा गोसो होनो नाङा जोङो फरायनायखौसो बारा गोसो होनांगोन मिनिमाम जिनि बेखिनिखौ मोनबानो जाबाय मानसिया थांना थानो थाखाय जोंनो गोबां आदार नांगौ बिदि नङा गोबां मोजां मोजां ड्रेस पार्टि गानसोनांगौ बिदि नङा जोङो जिखिनि मिनिमाम निड बेखौ जोङो सुफुंनानै जोंनि गावनि जिउखौसो आवगायलांनांगोन नैबे समाव हौवासा हिनजावसा होननाय गैला दायो केरियारा गासैबो एखे जाबाय सासे हिनजावसायाबो पाइलट जानानै खामानि मावदों सासे हिनजावसायाबो अख्राङाव थांदों सुनिता उइलियाम्सआ दा हिनजावसा होननानै फासयना थानायनि बाथ्रा दिनैनि समाव गैला दा बेखौनो नोजोर होनानै जोङो मेक्सिमाम स्कपखौ बोरै लागोन मेक्सिमाम अपरचुनिटिखौ जों बोरै लागोन जों मेक्सिमाम लेभेलाव खामानि मावनायनि चान्सखौ बोरै लागोन बेनि थाखाय गावखौनो फिट खालामनांगोन फिट नों फिट जाबासो जेरावबो थांनो हागोन सार्भाइभेल अफ द फिटेस्ट होननानै बुंदों जाय फिटेस्ट बिसोर सार्भाइभ जागोन जाय आनफिट मुलुगा बिनि थाखाय नङा नों आनफिट बा मुलुगा बिनि थाखाय नङा दा ओंखायनो टाइम मेनेजमेन्ट उन्दुनाय जानाय मानसिजों रायलायनाय जों दासो मिथिबाय जे आं दा सरकाराव फैनानै खामानि मावनानै मिथिबाय जे 1 मिनिटआ बेसेबां इम्पर्टेन्ट 1 मिनिटआ आं बेवहाय फैनायनि सिगाङाव एकदम फुंनि 6 बाजिनिफ्राय खारै खामानि मावदों बे ग्रुपजों रायलायनाय बे फाइलखौ नायलाय बे लेखाखौ नायलाय आं टाइमखौबो नायबाय थादों
जिसे बाजियाव सहैनांगोन थेवबो आं आधा घन्टा लेट जानानै सफैदों माने समा बिराद एभेलेबल दा दिनै बेबायदिनो नैबे फरायसा समाव जों मालाबा बेखौ सानफ्लाङा ओंखायनो समखौ आद्रि खालामनाङा मोनाबिलि समाव जों समखौ आद्रि खालामो फुंनि समाव आद्रि खालामो दा गाबोननो जि मोनसे मुलुगाव थांगोन जोङो बे मुलुगा जोबोद कम्पिटिटिभ दा जों पलिटिक्सआव फैगोन बिराद कम्पिटिसन पलिटिक्सआव गाबोन इलेक्सन देरहानांगोन सोरबा बे बिराद गिदिर कम्पिटिसन दा जेरावबो कम्पिटिसन नों जेरावनो थाङा मानो दा बे नों जेराव थांनो गोसो जिखौ मावनो गोसो जायखिजाया मावनो हायो जायखिजाया नों जि साना मानो बेनो मोनसे केरियार जानो हायो नोङो दाउ फिसिबा बेबो केरियार जि दाबा बेबो केरियार जि खालामो नोङो बिउटि पार्लार होगोन बेबो मोनसे केरियार जायखिजाया खामानिखौनो मावनानै जानो हायो नाथाय बियो बे खामानिखौ मोजाङै मावनो हाग्रा जानांगोन एनि खामानि जोङो जुदि बाजाराव थाङोबा सोरनि गलायाव हाबो सोरनि दखानाव जाय मोजांसिन बेयाव हाबो साहा दखानाव थाङोबा जों सोरनियाव हाबो जाय मोजांसिन बेयाव हाबो जोंनियाव बयबो मोजांखौसो नागिरो मुलुगाव अब्ला मानसिया जाय गाज्रि बेखौ सोर नागिरो जाय मोजां बेखौसो नागिरो दा ओंखायनो दिनै मेलेमा रावनियाबो खम बारा नङा जोंनि फरायसाफ्राबो बिराद टेलेन्टेड दङ जों नुदों CIT-निफ्राय फरायना थांनानै दिनै सेन्ट्रेल इउनिभार्सिटिनि प्रफेसार जाहैदों जार्मानाव थांनानै PhD खालामहैदों जों दायो गभर्नमेन्टनि साइडनिफ्राय जोङो डक्टर बासिराम बर' जोङो फेल'शिप होदों 50 जन फरायसाफोरखौ फरायनो APSC UPSC होग्राफोरनो जोङो स्कलारशिप होदों दिल्लीयाव थांनानै गुवाहाटीयाव थांनानै कचिं खालामनो थाखाय फ्रि जोङो सापर्ट होदों दा जोङो अभारसिज स्टुडेन्टस फरेनाव फरायनो थांग्राफोरनोबो सरकारनिफ्राय जोङो माखासे स्किम लाबोदों जेरै बाहेरायाव थांग्रा फरायसाफोरनोबो जोङो रां अनसुंथाइ होदों देग्लाय बोसोराव अलरेडि सासे अस्ट्रेलियाव बावैसो फैदों सासे आमेरिकायाव आरो सासे फैबावदों बेबो बाहेरायाव फरायनो थांनाय दुबाइयाव माबा मोनसे MBA कर्स खालामनो थांनाय जों बिथांमोनखौ देग्लाय हेल्प खालामनो सानदों दा फरायनो गोरों एबा जायफोर एक्सेलेन्ट स्टुडेन्ट जायफोर माल्टि टेलेन्टेड बिसोरनि थाखाय गोबां माने दुनिया नेनानै दङ नाथाय जों मालाबा आन्दायनो नागिरो आरो जों आन्दायनो नाङा फिसा जेंनाफोरजों जोङो मन' जानो नाङा बे जेंनाफोरखौ साइड खालामनानै दोननांगोन जोंनि समावबो फैदोंमोन बेबायदि जेंनाफ्रा दा ओंखायनो फरायसाफ्रा फरायनांगोन आरो फरायनाय समाव बेबायदि रां माबा माबिफ्रा जोंनो मिनिमाम जिखिनि नांगोन बेखौसो जोंनो नांगोन नोंनो कलम नांगोन कलम बायनानै ला नोंनो माने खाथा नांगोन बेखौ बायनानै ला जि नांगोन बेखौ बायनानै ला आननेसेसारि एक्सपेन्डिचारखौ जों खालामनाङा लाइफआ उनाव माने बियो गाज्रि जालाङो सिम्पल लिभिंआ बेस्ट दा बेनिखायनो बयबो सिम्पल लिभिंखौ लानांगोन आरो मोजाङै फरायनांगोन दिनै बियो इउनिभार्सिटि जाबाय जोंहा मोजां सासे भाइस चेन्सेलर मोननो हाबाय बिथाङा साइन्स बेकग्राउन्डनि कटन इउनिभार्सिटियाव गोबां बोसोर खामानि मावबाय नेशनेल लेभेलाव बिथाङा रिप्रेजेन्ट खालामदों बिबान लानानै फैदों नेशनेल साइन्स कंग्रेस गुबुन आफादफ्राव दा ओंखायनो दिनै नैबे जि क'क्राझार इउनिभार्सिटि बिथाङा जोबोद मोजाङैनो इउनिभार्सिटिनि इनफ्रास्ट्राक्चारखौ डिजाइन खालामनायजों लोगोसे बिनि जि कारिकुलाम बिनि जि जोंहा एकाडेमिक साइडनि फोरोंनाय टिचिं लार्निं प्रसेस बेखौबो जोबोद एफेक्टिभलि खालामनो हागोन आरो गोबां मोजां प्रफेसार दंखायो दा फरायसाफ्रा जोबोद मोजाङै फराय आं गोलाव बाथ्रा बुंनो सानाखिसै जे बयनिबो जिउआव जाफुंसार जाथों आरो गामिफ्राव न'फ्राव थानाय समाव मोजाङै सेफ थानांगोन आरो क'क्राझारनि थासारियाबो बिदिनोमोन दा एसे मोजां जाहांनाय बायदि मोनदों आङो बै आं थाग्रा चन्द्रपाराजों थाङोबा गौरांनि खाथियाव मोनसे रेस्टुरेन्ट दङ बेवहाय हरनि 12टासिम सोरबा थांनानै थाहैयो मा खालामा मिथिया दा बेबायदिया मोजां नङा आं क'क्राझार कलेजनिफ्राय थांदों इउनिभार्सिटिनिफ्राय थांदों बेखौ होनाखै नाथाय आङो जास्ट थासारिखौल' बुंदों जे बेवहाय माखासे लाइमोनफोर थाङो बिराद हरसिम थायो जायगा बेबायदि थासारिफोर दङ दा बेखौ जों दा लासैनो थि खालामनांगोन क'क्राझाराव जों प्लेनिं लानो 24/7 माने फरायहैनो थाखाय मोनसे लाइब्रेरि गोदान लाइब्रेरि मोनसे गायसननो थाखाय जायफोर फरायसाफ्रा कलेजाव इउनिभार्सिटियाव फरायनो बिसोरो गुबुन केरियार लानो लुबैयो बिसोरो मालाबा हराव थांनानै मोनसे खम रां होनानै मोनजानाय ओंखाम मोनजानाय बायदिसिना मोनजानाय आरो लोगोसे सानद्रुप फरायनो हानायनि थाखाय मोनसे लाइब्रेरि आङो डिजाइन खालामबाय थादों आरो बेखौ थाबैनो
क'क्राझारनि टाउन गेजेरावनो जायखिजाया साइडआव जोङो बेखौ 10 कोटिनि मोनसे स्टुडेन्टफोरखौ नोजोर होनानै हौवासा हिनजावसाफोरखौ नोजोर होनानै जोङो बेवहाय मोनसे लाइब्रेरि आरो रिडिं रुम जों गायसननो थाखाय थांखि लादों बेबो उनाव हेल्प खालामगोन आङो बयनिसिमबो साबायखर बावनानै মই পুনৰ সকলোলৈ ধন্যবাদ জনালো আৰু বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সুন্দৰ এটা আঁচনি যি আঁচনিয়ে 2 লাখ আমাৰ ছাত্ৰীসকলক সহায় কৰিলে যাৰ বহুত ছাত্ৰী ইয়াত থাকিব যোনে আৰ্থিক দুৰ্বলৰ কাৰণে কলেজ এৰিব লগা হ'ব পাৰে স্কুল এৰিব লগা হ'ব পাৰে নিজৰ শিক্ষাটো আধৰুৱাকৈ এৰি যাব লগা হ'ব পাৰে কিন্তু এই ছাত্ৰীসকলে এতিয়া বেলেগ কথাটো বাদ দি পেলাই শিক্ষাত গুৰুত্ব দিব লাগে আজিৰ সময়ত শিক্ষিত মানুহবিলাকে জীয়াই থাকিব অশিক্ষিত মানুহৰ কাৰণে পৃথিৱীখন আজি বহুত জটিল হৈছে য'ত যায় তাতে কম্পিউটাৰ য'ত যায় তাতে ডিজিটেল য'ত যায় তাতে ইলেক্ট্ৰনিক চাইকেল তেনেকুৱা হৈ গৈছে তো এইখিনি সময়ত আমাক নলেজ লাগে আজিকালি যাৰ জ্ঞান থাকে তাৰ বহুত সহজ হৈ গৈছে বেমাৰ এটা হৈছে টেলিমেডিচিন ডাইৰেক্ট যাওক গুগলত চাৰ্চ কৰক কোনোবা ভাল ডক্টৰ এপলত যাব বিচাৰে এইমছত যাব বিচাৰে য'ত যাব বিচাৰে ডাইৰেক্ট ডক্টৰৰ লগত টেলিমেডিচিন কিবা এটা কেৰিয়াৰ লাগে কি কেৰিয়াৰ গুগলত যাওক বাচিব পাৰে নহ'লে এআইও যাওক তাতেও আজিকালি ওলাব পাৰে এআইও আমাৰ মোবাইল আহি গৈছে গোটেই পৃথিৱীখন সেইদিনা যুদ্ধ হৈ আছে 4-5 দিন আমাৰ ভাৰত আৰু পাকিস্তানত যে ইয়াত মানে নিউজত আহিছে যে অমুকত বোমা পেলাইছে সঁচাই হয় না নহয় আমি এআইত চাই আছো যেতিয়া আমেৰিকাই ক'লে যে আমেৰিকাই ইৰাণত মানে বম পেলালে মানে তেতিয়া আমি চাই আছো যে এই বমটো কেনেকৈ বনাইছে এইবিলাকো আজিকালি এআই সোনকালে দিয়ে সো আমাৰ যুগটো ইমান ভাল যুগ এইটো বেয়া ব্যৱহাৰই কৰিব নালাগে ভাল ব্যৱহাৰ কৰিলে বৰ ভাল ইয়াকে আৰু ভাল একো নাই আমাৰ দেউতাহঁতৰ দিনত আমাৰ আটাহঁতৰ দিনতো একোই নাছিলে ইহঁতে বাহিৰত যাব লাগিলে 6 মাহ 3 মাহ ওলাই যাব লাগিছিল আজিতো আৰু বাহিৰত যাবৰ কাৰণে মিনিট ছেকেণ্ডৰ কথা তো এই কাৰণে এই ভাল পৃথিৱীৰ যিটো নতুন এডভান্টেজ সায়েন্স টেকনলজিয়ে যিটো আমাক এডভান্টেজ দিছে এইটো পজিটিভ লাইনত ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম আৰু ষ্টুডেণ্টবিলাকৰ কাৰণে এটা সবচে ইজি হৈছে সবচে ইজি টাইম ষ্টুডেণ্টৰ কাৰণে কিবা এটা টপিক পঢ়িছা এইটো আমাৰ ছাৰসকলে পঢ়াইছে কিবা এটা ক্লিয়াৰ হ'ব পাৰে নাই ডাইৰেক্ট গুগলত যাওক মানে কিবা যাওক এআইত যাওক ইউটিউবত যাব পাৰে কিবা সায়েন্সৰ বস্তু মই এতিয়া ভৰিত পেইন হৈ আছিলে সেইদিনা মানে সাইটিকা নাৰ্ভৰ পেইন বুলি কৈছে তো লগে লগে মই ইয়াতে পঢ়ি আছো পেইনটো হৈ আছে ৰাজধানী ট্ৰেইনত উঠি কোকৰাঝাৰৰ পৰা ৰঙিয়া পোৱালৈকে সাইটিকা নাৰ্ভটো কি বস্তু মই গুগলত পঢ়ি শেষ কৰিলো তাৰ মেডিচিন কি খাব লাগে তাৰ মানে থেৰাপি কি ল'ব লাগে ইউটিউবত আকৌ গৈ পেলাই উলালো মই যে সাইটিকা নাৰ্ভটো ক'ত আৰম্ভ হয় ক'লৈকে সাইটিকা বুলি কয় সব ওলাই পেলাই মই নিজে ৰিলেক্স হৈ গ'লো এইটোতো ভাল হ'ব বেমাৰটো আগত যেতিয়া এইবিলাক নাছিলে লগে লগে অপাৰেশ্যন মোৰ যেতিয়া বেক পেইন হৈছিলে মই 5 বছৰ এজন ডক্টৰে কয় মানে এইটো অৰ্থপেডিক প্ৰব্লেম এজন ডক্টৰে কয় নিউৰলজি প্ৰব্লেম ইয়াৰ আৰু এজন ডক্টৰে কয় অৰ্থপেডিক আৰু এজনে যায় নিউৰলজি মই 7জন ডক্টৰক চাইছিলো গুৱাহাটী এতিয়াও মোৰ ফাইলটো আছে ডক্টৰে ইমান কনফিউজ কৰি দিছে এজনে কয় নিউৰো এজনে কয় অৰ্থ এজনে কয় নিউৰো এজনে কয় অৰ্থ পিছত দিল্লীৰ ডক্টৰ এজনে মোক ডেমো দিলে যে আপোনাৰ এনেকুৱা প্ৰব্লেমটো হৈছে কম্পিউটাৰত দেখাই দিলে এটা আৰ্টিকুলেটবিলাক এনেকুৱা থাকে আপোনাৰ মানে ৰিপছবিলাক এনেকুৱা থাকে এনেকুৱা আহি L4 L5 আপোনাৰ ইয়াত নাৰ্ভটো চেকি আছে তো এই বস্তুটো অপাৰেশ্যন নকৰিলে আপোনাৰ ভাল নহ'ব তো মই কনভিন্স হৈ গ'লো অপাৰেশ্যন কৰিলো তাৰ পিছতে কিন্তু পেইনটো ৰৈ গ'ল বিভিন্ন সাইডত তো এইবিলাক আজিকালি মই জাষ্ট এক্সাম্পল কৈছো বহুত ইজি এনি টপিক এনি কনষ্টিটিউচনৰ কিবা এটা পঢ়াইছে যে ভাৰতৰ কনষ্টিটিউচন কি এইটো মানে বেছি টাইম নালাগে আৰু ইন নাটসেল ইন সামাৰি ভাৰতৰ কনষ্টিটিউচনৰ আৰ্টিকেল কেইটা আছে লগে লগে ইয়াত ওলাই বিচাৰি ওলাব পাৰে আৰু আজিকালিতো এআইত বড়ো ওলাব পাৰিব অসমীয়া ওলাব পাৰিব সব ওলাব পাৰিব সো সেইকাৰণে ইমান ভাল যুগত আছো আমি এতিয়া ইয়াৰ খালি এডভান্টেজটো আমি ল'ব জানিব লাগে মই সকলোকে ধন্যবাদ জনাই